গাইজ নমস্কাৰ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে মই ভালে আছোঁ মই বেগম ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি এটা নিউ ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ব্লগটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আজি হ'ল 17 তাৰিখ এতিয়া বাজিছে আবেলি 3টা আজি যিহেতুকে মধুমেহ দিৱস হিচাপে পালন কৰা হয় তাৰ পৰিৱৰ্তিত আজি আমাৰ ঘৰৰ ওচৰৰে এখন ফুটবল খেল যিখন বৰপাত্ৰ হাই স্কুলৰ ফিল্ড হয় খেলপথাৰ হয় তাতে এখনি মহিলা প্ৰীতি ফুটবল খেল আয়োজন কৰিছে তাকে ভাবিছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বলক তেন্তে ভিডিঅ' মাজলৈ যাওঁ গতিকে আমি সেই বাৰ্তাটো প্ৰেৰণ কৰিবৰ বাবে আজি আমি এখনি প্ৰীতি খেলৰ আয়োজন কৰিছোঁ আৰু এয়া আছিল আমাৰ প্ৰধান উদ্দেশ্য আপোনালোকৰ মাজলৈ আহি আপোনালোকৰ সহায় সহযোগত এখনি খেল অনুষ্ঠিত কৰাৰ আৰু বিশেষ নকওঁ আমাৰ খেলৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ দুজন বিষয়ববী দুইটা দলতে কেইবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আছে আমি আজি এখন সুন্দৰ খেল চাবলৈ পাম বুলি আমি আশা কৰিছোঁ আৰু খেলখন উদ্বোধন কৰিবৰ বাবে আমি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক ডাঙৰীয়াক আমি ঠিক কৰি বলটো খেলখন উদ্বোধন কৰি দিবলৈ অনুৰোধ কৰিছোঁ সকলোৱে হাত চাপৰি মাৰি খেলখন উদ্বোধন হ'ল আমি দুইটা দলকেই কম্বাইন ফটো ল'বলৈ আহিবলৈ অনুৰোধ কৰিছোঁ মাছটো খালী কৰি দিয়া ছাৰ আহক ষ্টাৰ্ট হৈ গ'ল পালে গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে ময়ো ভালে আছোঁ মই বেগম ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি এটা নিউ ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ব্লগটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব এতিয়া বাজিছে আজি হ'ল 18 নৱেম্বৰ এতিয়া বাজিছে ৰাতিপুৱা 8টা বজাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা সময়খিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ সেই গতিকে আজিৰ দিনটোত কি কৰোঁ নকৰোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব ব'লক তেন্তে ভিডিঅ' মাজলৈ উঠি চাহ বনালোঁ খালোঁ খাই মেলি চব আজৰি হৈ ভাতো বনালোঁ জুইত আৰু এইফালে এয়া বনাইছোঁ মই জুইত আজি ফুলকবি বেঙেনা ভোল আলু বিলাহী দি পেলাই এখন ভাজি নহয় আৰু গ্ৰেভি ষ্টাইলত বনাম আৰু এটা বস্তু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ এয়া আমাৰ হৈছে দিদি দেখিছে দিদিয়ে এটা চৌকা বনাইছে চাওকচোন কি ধুনীয়াকৈ বনাইছে বহুত ভাল লাগিল সেই ভাবিলোঁ আপোনালোকৰ মাজতো এটা শ্বেয়াৰ কৰোঁ আৰু এইফালে এয়া দিদিৰ নাতিনীয়েক যিহেতুকে আমাৰ ভাড়াঘৰত থাকে চুহেল বাহিৰতে এয়া বনাই আছোঁ আৰু তাৰ লগতে এইফালে বেটি দেখিছেনে আমাৰ এইটো পুতলাটোৰ লগত খেলি আছে এইটো মেকুৰীটোৰ নাম বেটিয়ে ৰাখিছে পুতলা বেটি গুড মৰ্ণিং দি দিয়ে এতিয়া উঠিছে যিহেতু ঠাণ্ডা দিন ন জুইৰ ওচৰত থাকিলে বহুত ভাল আৰু জুই গৰম পানী লাগে সেই ভাবিলোঁ বাহিৰতে এটা চৌকা বনাওঁ এইটো দিদিয়ে ধুনীয়াকৈ বনাই দিছে চৌকাটো দিদি এয়া দিদি চাই লওক দেই এইফালে চৌকাত তৰকাৰী পাতি থৈ আহিছোঁ আৰু এইফালে ছোৱালী উঠিছেহে দেখিছেনে বিচনাৰ অৱস্থা মই এতিয়া বিচনাখন সামৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই এয়া বিচনা পৰা হৈ গ'ল এতিয়া আমাৰ ইয়াত বহুত ঠাণ্ডা আপোনালোকৰ পিনে ঠাণ্ডা পৰিছেনে নাই জনাব দেই আৰু অলপ পিছতকৈ লগ পাই আছোঁ আৰু ভাত পানী খাই তাৰপিছত আপোনালোকক লগ পাম ঘৰৰ কাম কাজ কৰি ভাত পানী খাই ছোৱালীক লৈ স্কুল আহি পাই গ'লোঁ অংগনবাড়ী স্কুল আজি আমাৰ গাৰ্জেন এগৰাকীয়ে এয়া দেখিছে এয়া এগৰাকী গাৰ্জেন হয় আজি মানে স্কুলত পায়স দিব
পায়স বনাইছে, তাকে আপোনালোকৰ মাজত অলপ পায়স বনাই আছে। এয়া দেখিছে, এয়া গাৰ্জেন হয় দেই, তৰা মাক। তেওঁ দিব মানে আজি ল'ৰা ছোৱালীখিনিক পায়স খুৱাব। সেই গতিকে এয়া বনাইছে, গৰু গাখীৰ দিছে, বাদাম, কিচমিচ, জহা চাউল আৰু আমুল তাজাও দিছে ন। এতিয়া পায়স খুৱাইছে, চাক ল'ৰা ছোৱালীবোৰে ধুনীয়াকৈ খাই আছে আৰু চবে হাঁহ এটা এটা দি দিয়া। এই তাফিত, তাফিত এতিয়া টুকটি গ'ল স্কুলত, লগৰীয়াৰ লগত খেলিলে নাই। আৰু এইফালে মিষ্টাৰে আহিছে ভাত খাবলৈ কামৰ পৰা। এয়া ৰাতিপুৱা যে বনাইছিলোঁ ফুলকবি, বিলাহী, আলু, বেঙেনা মিক্স কৰি নিৰামিষ ভাজি গৰম কৰি আছোঁ। আৰু এয়া এতিয়া স্কুলৰ পৰা আহি আছোঁ, কুকুৰাবোৰে মানে একদম খাবলৈ হেৰি কৰি আছে। তাকে চাউল কেইটামান দিলোঁ, কুকুৰাবিলাকক খাই আছে। আৰু চোতালবিলাক বহুত লেতেৰা হৈ গৈছিলে, পাত পৰি সেইবোৰ সাৰিলোঁ। আৰু অলপ কিছুমান কাম আছে আৰু সৰু সুৰা কাম কৰি মেলি লৈ আপোনালোকক লগ পাই আছোঁ দেই। আপোনালোকৰ এই ভ্লগটো চাই ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছ মোৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিব, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেন্তে আজিলৈ আহোঁ, বাই বাই।